থাম্বনেল টাইটেল যিটো ভিডিঅ'ত ক্লিক কৰিছে আপোনালোকে এইটো ভিডিঅ' আজি বহুত বেছি ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টোৰ প্ৰথম দুখ লগা হ'ব আৰু ভিডিঅ'টোৰ লাষ্টত দেখি সুখ লগা আছে দুখ সুখ দুটা আছে আজিৰ ভিডিঅ'টোত বন্ধু ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ভ্লগছ অলপমান মানে জিভাৰ পাক তলাহে হৈ যায় আৰু চকুটোকো মুজি দিয়া যায় মোৰ ইণ্ট্ৰ'টো কৰাৰ লগে লগে আৰু আজি আছে আমাৰ ককাৰ মানে মোৰ দেউতাৰ দেউতাক মানে মোৰ ককা হয় আৰু ককা বুলি কয় আপাৰ আছামত ককা বুলি কয় লিখিত ভাষাত আৰু লৱাৰ আছামত দেখি আমাৰ আটা বুলি কয় ককাকক তিথি উপলক্ষে আমাৰ ঘৰত অলপমান মাংগলিক অনুষ্ঠান কিছুমান পাতছে ইফালে চব চব্জি বজাৰ কৰিলোঁ আৰু গেলা মাছখিনি অলপমান আনিলোঁ ইফালে চব বান্ধকবি চান্ধকবি বজাৰ চজাৰ কৰিলোঁ গোটেইখিনি আৰু ভক্তনী আহিছে বোলে ভক্তনী নাম ধৰি আছে সেন ভক্তনীক খোৱাক লাগি ইমান বস্তু লৈছোঁ চক না বাপৰে বাপ আৰু ইফালে চাওক মই ধুনীয়াকৈ মূলাৰ খেতিত আহিছোঁ আলুৰ খেতিত আহিছোঁ আলু আৰু মূলা অলপমান লৈ যাওঁ আমাৰ ধুনীয়া খেতিৰে বস্তুবিলাক লৈ যাওঁ মানে আজি অলপমান ভাত চাতৰো যোগাৰ কৰা হৈছে আমাৰ ভক্তনীবিলাকক ভাতো খুৱাব দীপৰবিলাত সেইকাৰণে এইবিলাক বস্তু লৈ যাওঁ ৰ'ব বঢ়িয়াকৈ মূলা আৰু আলু এই মণি হেৰি আনছো কাপোৰ আনছো কি লাগে চব আনছা ইফালে চাওক মণি হেৰি আছে আপোনালোকে যদি ৰাস্তা ঘাটে বেপাৰীক লগ পায় মুখখন চাই লওক ভালকৈ ৰাস্তা ঘাটে লগ পালে আপোনালোকে বেপাৰীক মাত দিব মোৰ ভিডিঅ' চা বুলি ক'ব ভিডিঅ' দেখা পা বুলি ক'ব আৰু বস্তুবিলাক কমতে দিব মোৰ যদি নাম কয় তেতিয়াহ'লে বেপাৰী কমত দিব নেকি ডিছকাউণ্ট দিব নে নাই বাপৰে বাপ এটা হাঁহি দি বঢ়িয়া আছে বঢ়িয়া বঢ়িয়া আমি একসাথ নাকি একসাথ বঢ়িয়া বঢ়িয়া এইফালে চাওক বঢ়িয়া বঢ়িয়া কাপোৰ আনছে আপোনালোকে আপি চাপিৰ মণিহাৰী মুক্তা চুক্তা চব আনছে সনা গনা খাৰু চাৰু তিৰি চিৰি ল'ব আৰু আপোনালোকে তিৰি চাৰি লগ পালি আৰু তিৰি প্ৰতি আপিৰ প্ৰতি আৰু বেছি আকৰ্ষণ অলপমান ইয়াৰ সমজ বাল্টিঙে উঠি মূলা লৈছোঁ ইফালে চাওক মূলাই আলু চব লৈছোঁ আৰু জল্দি জল্দি কাটবা লাগে জেৰিয়ে হ'ল বোলে আজি দেউতাৰ কামত তিথি বাপেৰ অঁ তেখেতৰ স্মৃতিত অলপ ধৰ্মীয় অনুষ্ঠান কৰা হৈছে মূলা কুটি আছে ইফালে চাওক বন্ধাকবি ওলকবি চব এইগিলা আলু চালু বাওনা চাওনা চব কুটি আছে ইফালে আমাৰ জেঠীমা আহি গৈছে ইফালে আমাৰ আহি গৈছে গোটেইবিলাক আমাৰ ঘৰৰ ওচৰে পাজৰে থকা চববিলাক মানুহ আহি গৈছে গৰম গৰম তেলত ইফালে মাছ ফ্ৰাই কৰি আছে ইফালে চাওক লোকেল মাছ পূৰা ধুনীয়াকৈ ৰখা গৈছে ৰথে হৰি হাল হাল ৰক্ষা কৰে ইফালে আমাৰ মেইন দেউৰণী আছে ইফালে চাওক পুৰা ধুনীয়া ড্ৰেছ মাৰি আহিছে সমজ দেউৰী আপোনাৰ নামটো কৈ দিয়ক অহাৰ কাৰণে বহুত বেছি ভাল লাগছে আহি ধন্যবাদ সকলোকে অহাৰ কাৰণে আমাৰ নিমন্ত্ৰণ ৰক্ষাৰ কাৰণে সকলোকে ধন্যবাদ ইফালে চাওক আমাৰ পাতখিনি আছে আপোনাৰ নামটো কৈ দিয়ক মেইন পাতখিনি আমাৰ বঢ়িয়া বঢ়িয়া আৰু আইটেমবিলাক আমাৰ হৈ গ'ল ইফালে চাওক ভাত আছে ইফালে চাওক দালি আছে ইফালে চাওক তৰকাৰী আছে তৰকাৰী বনাই আছে লাহে লাহে হৈ আছে আৰু মানুহবিলাক বহি গৈছে আমি জল্দি জল্দি বস্তুবিলাক দিব লাগে ইফালে চাওক খাৰ আছে ইফালে ঢাকনবিলাক গুচোৱা নাই ইফালে মাছৰ আঞ্জা মাছ ভাজা আৰু চববিলাক আইটেম অলপকৈ ৰাখছোঁ যিমানখিনি বাৰু আমি চেষ্টা কৰিছোঁ আঞ্জাতে হৈছে নে নাই বঢ়িয়া হৈছে অঁ ইফালে চাওক খাই আছে ভাত খাই আছে সকলোবিলাকে ইফালে চাওক কেনে হৈছে আঞ্জা আৰু সকল ধুনীয়া হৈছে দিয়ক দিয়ক খাওক গৰম গৰম বস্তু লাহে লাহে খাব আমাৰ ভাত পানী খোৱা হ'লে হৈ গ'ল ইফালে আমাৰ বৰুৱা হৈ গৈছে বৰুৱা মানে ভাত চাত খাই ল'লা আমাৰ বৰুৱাক নিমন্ত্ৰণ দিছিলোঁ আমাৰ নন্দা ইফালে আমাৰ সুমন আছে ইফালে আমাৰ জয়ন্ত ইফালে আমাৰ টিকলা অলপ ফোন মাৰি আছে প্ৰেমত পছে নতুনকৈ হেপী বাৰ্থডে বৰুৱা বঢ়িয়া বঢ়িয়া বাৰ্থডে উপলক্ষে আমাৰ আজি পাৰ্টি চাৰ্টি হ'ব ৰাতি নাকি পাৰ্টিটো লাগব কিন্তু ৰাতি দিয়া মিলি হাঁহি দিছোঁ একদম চিকট টিকট খাইছ নেকি অলপ দিয়া ঠিক আছে যাই থাকা চিকটটো মেইন যাই থাকা এতিয়া দিয়া বাই 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 কি খবৰ পুৰা একদম তেল চেঞ্জ হৈছে বৰুৱাৰ কেক নিব আহিছিলোঁ বৰুৱাৰ বাৰ্থডে কেক নিব আহিছিলোঁ নগাঁৱত আৰু তেল চেঞ্জ হৈ গৈছে বাইকৰ মোটামুটি 1 কিলোমিটাৰমান জেগা তেল চেঞ্জ ভাল লগে লগে বাইকখন থৈ ল'ব লগা হৈছে ইমান তেল ভৰাব লাগে তেল দিব আহিবালোঁ
A few moments later. সুদূৰ বৰবিলা পৰা আহি পেলো আমি ইফালে চাওক বৰুৱাৰ কেক লৈ ইফালে চাওক বৰুৱাৰ ছাৰপ্ৰাইজ এটা প্লেন কৰিছিলোঁ আমি ধুনীয়াকৈ আমি আহি পালোঁ ইফালে চাওক আৰু গাড়ীত তেলো শেষ হৈছিল আধা ৰাস্তাত বহুত বেছি একদম আমাৰ বহুত বাধা বিঘিনিৰ মাজত আমি ফাইনেলি আহি পালোঁ বৰুৱাৰ কেক লৈ ইফালে চাওক হেপী বাৰ্থডে বৰুৱা বঢ়িয়া বঢ়িয়া হেপী বাৰ্থডে শিখৰ কেকত লগাই দিছে আৰু ধনীৰ পিক্সাৰ লগাই দিছোঁ চব বুঢ়া একদম বৰুৱা ধনী আমাৰ ঈশ্বৰ ধনী আমি কেক চেক খালোঁ বঢ়িয়া লাগে বৰুৱা হেপী বাৰ্থডে কেক চেক খালোঁ দোকান চোকান বন্ধ কৰি আমি ঘৰত যাওঁ বাজাৰত বৰ দোকান আছে তাৰপিছত আমাৰ কেকটো মাটিত পৰি গৈছে A few moments later. আৰু বহুত বেছি ভাল লাগিল বহুত বেছি এনজয় কৰিলোঁ বৰুৱাৰ বাৰ্থডেটো কেক চেক কাটি ধুনীয়াকৈ খালোঁ আৰু সেই কেকটো আনিছোঁ আমাৰ উৰ্মি ভণ্টি বেৰা বৰবিলাত আছে তেখেতৰ ঘৰ আৰু উৰ্মি ভণ্টি এখন ধুনীয়া কেক শ্বপ দিছে দোকান দিছে মানে ঘৰতে এখন কেক শ্বপ দিছে আপোনালোকে উৰ্মি ভণ্টি বেৰা কেক ল'ব পাৰে আৰু তেওঁৰ এটা পেজো খুলিছে মানে ইনষ্টাগ্ৰামত সেইবিলাক যিবিলাক কেকবিলাক বিক্ৰী হৈ থাকে তেওঁৰ সেইবিলাক ফটোবিলাক মাৰি ধুনীয়াকৈ ইনষ্টাগ্ৰামত দি থাকে আপোনালোকে গৈ কণ্টেক্ট কৰিব পাৰে উৰ্মি ভণ্টিক আৰু উৰ্মি ভণ্টিবিলাক কেকবিলাক ল'ব পাৰে আপোনালোকৰ বাৰ্থডে থাকলি এনিভাৰ্চাৰী থাকলি যদি যিকোনো ধৰণৰ আপোনাৰ যেনেহেন লাগে সেনেহেন টাইপৰ যেনেহেন ডিজাইন লাগে সেনেহেন টাইপৰ আপোনালোকে কেক পাব তেখেতৰ ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত আছে আপোনালোকে গৈ কণ্টেক্ট কৰিব দিয়ক নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়াহ'লে বাই বাই যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যোন ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰুক মৰম কৰিব ক্লাছ ব্লগ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়াহ'লে বাই বাই গাইজ বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ ধমাকা ব্লগৰ বাই বাই গাইজ বাই বাই জয় অসম বাই বাই